হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ওলাব লৈছোঁ, এঠাইলৈ যাওঁ, ক'লৈ যাওঁ কি কওঁ চাই থাকক ভিডিঅ'টো। আমাৰ সৰুজনী উলিয়াব আছে। উষাই চাই দিয়া, হাই কৰি দিয়া, উঠি দিয়া। এয়া ডাঙৰজনী ওলাই কৰি ৰেডি। এতিয়া আপোনালোকে চাই থাকক ক'লৈ যাওঁ কি কওঁ। মানে বেছি কথা নকওঁ, দেৰি হৈছে, মানে মই ওলাই কৰি লওঁ, তাৰপিছত একেবাৰে লগ পাই জনাই আছোঁ দেই। যাব ওলাইছে, এয়া আমাৰ ফেমিলি গোটেই ওলাইছে। এতিয়া গৈ থাকোঁ আৰু চাই থাকক বাৰু। আৰু মোৰ মাহঁতও যাব, মাহঁতক উঠাংগৈ, চাই থাকক বাৰু ভিডিঅ'টো। আমি আহিছোঁ আজি ভৰালী নামঘৰলৈ। আমি আহিছোঁ আজি ভৰালী নামঘৰলৈ, ইমান ভাল লাগিছে আৰু মানুহ বেছি নহয়। আমি এতিয়া 10টামানতে পালোহি, 9:30 পালোহি। এতিয়া আমি কিবা মানে ৰুটি চুটি বনাই কৰি লৈ অহা হৈছিল, তাকে আমি খাওঁ। মোৰ মাহঁতো আহিছে, মা দেউতা চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আহি আছোঁ, খাই লওঁ, চাকি তাকি দিয়া হ'ল, এতিয়া দেখাই থাকিম। এয়া মোৰ মা চবেই খাই আছে, ঘৰৰ পৰা আনে বস্তু। ফটো উঠি আছে দেই, বৰ উঠাই আছে। যোৱা তুমি বহাগে। এই খালি মোৰ কোচত খালি এইজনী বৌ উঠালো দেই। বহি আছো, নাম গাব দেৰি হৈ আছে যে, ইয়াত ফূৰ্তি পাইছে দৌৰি ফুৰিবলৈ। চাহ তাহ পাইছে ধুনীয়াকৈ। বেনৰডাল গাঁঠি ল'লোঁ, চুলিখিনি ভালকৈ শুকুৱাই নাই। এতিয়া নাম গাব আৰু বহোগৈ ন। বতাহ এটা মাৰি আছে পুৰা। যাব ওলালো, এতিয়া চবে ফটো উঠাত ব্যস্ত গোটেইখন। এতিয়া গৈ থাকোঁ। এতিয়া বাজিলে 3টাই বাজিল। হা আহি পালোহি, 5টামানতে পালোহি। এতিয়া বাজিছে 7টাই বাজিলি। আৰু এইফালে এতিয়া বৌয়ে মাংস বনাই আছে। দিনটো একো খোৱা বোৱা হোৱা নাই, ভাত পানীটো নাখালোৱে, সেইকাৰণে মাংস বনাই আছে। সোনকালে ভাতটো খাই আজৰি হওঁ। আমি ইয়ালৈ গুচি আহিলোঁ কাৰণ তাইৰ পৰীক্ষা চলি আছে। পৰীক্ষা 2দিন নাই কাৰণে মানে অসুবিধা চাই পেলাই মানে মাহঁতে শৰাই এখন আগবঢ়াই থৈছিল। সেইকাৰণে শাহুমা যাবলৈ অকণমান মন কৰিলে কাৰণে আমি পৰীক্ষাৰ মাজতে গ'লোঁ। 2দিন পৰীক্ষা নাই কাৰণে। আৰু এতিয়া সেইকাৰণে গুচি আহিলোঁ। আৰু এতিয়া ভাত পানী খাই কৰি আৰু শুম।
ভাগৰো লাগিছে বহুত আৰু সেইকাৰণে আৰু ভিডিঅ'টো ইয়াত দীঘলীয়া নকৰোঁ আৰু কণ্টিনিউ নকৰোঁ আপোনালোকে নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ বাই বাই